আজি পৰিৱেশৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 1, স্মোক কি? ক নম্বৰ, নগৰ এখনত হঠাতে হোৱা বৰষুণ। খ নম্বৰ, ধূলিৰ ধুমুহা। গ নম্বৰ, নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী। আৰু ঘ নম্বৰটো, ধূলি আৰু ধোঁৱাৰ সমষ্টি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী। কুৱেশ্যন নম্বৰ 2, জনসংখ্যা বৃদ্ধিৰ হাৰ ক'ত সৰ্বাধিক? ক নম্বৰ, উত্তৰ আমেৰিকা। খ নম্বৰ, লেটিন আমেৰিকা। গ নম্বৰ, উত্তৰ ইউৰোপ। ঘ নম্বৰ, জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, লেটিন আমেৰিকা। কুৱেশ্যন নম্বৰ 3, বহুতো সম্প্ৰদায় বাস কৰা এটা বৃহৎ অঞ্চলক কি বোলে? ক নম্বৰ, পৰিস্থিতি তন্ত্ৰ। খ নম্বৰ, বায়ম। গ নম্বৰটো জৈৱমণ্ডল। ঘ নম্বৰটো নিচি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, বায়ম। কুৱেশ্যন নম্বৰ 4, নীলা বিপ্লৱৰ দ্বাৰা কি কৰা হয়? ক নম্বৰ, মাছৰ উৎপাদন বৃদ্ধি। খ নম্বৰ, গাখীৰৰ উৎপাদন বৃদ্ধি। গ নম্বৰ, খাদ্যশস্যৰ উৎপাদন বৃদ্ধি। ঘ নম্বৰ, তৈলবীজৰ উৎপাদন বৃদ্ধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ, মাছৰ উৎপাদন বৃদ্ধি। নীলা বিপ্লৱৰ দ্বাৰা মাছৰ উৎপাদন বৃদ্ধি কৰাক বুজায়। কুৱেশ্যন নম্বৰ 5, কোন দেশত বায়ু প্ৰদূষণ সৰ্বাধিক? ক নম্বৰ, ভাৰত। খ নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ। গ নম্বৰ, ৰাছিয়া। ঘ নম্বৰ, ব্ৰিটেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 6, ব্যাঘ্ৰ প্ৰকল্প থকা নামদাফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ক নম্বৰ, অসম। খ নম্বৰ, পশ্চিম বংগ। গ নম্বৰ, অৰুণাচল প্ৰদেশ। ঘ নম্বৰ, নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 7, গোলকীয় উষ্ণীভৱনৰ সৈতে জড়িত কি গেছ ধাননি পথাৰৰ পৰা ওলায়? ক নম্বৰ, কাৰ্বন ডাই অক্সাইড। খ নম্বৰ, মিথেন। গ নম্বৰ, ক্লৰিন। ঘ নম্বৰ, হাইড্ৰজেন ছালফাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, মিথেন। কুৱেশ্যন নম্বৰ 8, ভাৰতত কোনে বন মহোৎসৱ আৰম্ভ কৰিছিল? ক নম্বৰ, কে.এম. মুন্সী। খ নম্বৰ, সুন্দৰলাল বহুগুণা। গ নম্বৰ, মতিলাল নেহেৰু। ঘ নম্বৰ, যাদৱ পায়েং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, কে.এম. মুন্সী। ভাৰতৰ বন মহোৎসৱ প্ৰথমে আৰম্ভ কৰিছিল কে.এম. মুন্সীয়ে। কুৱেশ্যন নম্বৰ 9, সোণালী বান্দৰ ক'ত পোৱা যায়? ক নম্বৰ, কেৱল মানাহ আৰু সোণকোষ নদীৰ মধ্যৱৰ্তী অঞ্চলত। খ নম্বৰ, কেৱল কাজিৰঙাত। গ নম্বৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। ঘ নম্বৰ, দীপৰ বিল অঞ্চলত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, কেৱল মানাহ আৰু সোণকোষ নদীৰ মধ্যৱৰ্তী অঞ্চলত সোণালী বান্দৰ পোৱা যায়। কুৱেশ্যন নম্বৰ 10, নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত? ক নম্বৰ, অন্ধ্ৰপ্ৰদেশ। খ নম্বৰ, কেৰালা। গ নম্বৰ, তামিলনাডু। ঘ নম্বৰ, কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ, অন্ধ্ৰপ্ৰদেশ। গতিকে আজি এইখিনিয়ে। ধন্যবাদ।